Hey everyone, welcome back to my another vlog. So, মোৰ ফালৰ পৰা সকলোলৈকে হেপী মাদাৰ্ছ ডে কাৰণ আজি হৈছে মাদাৰ্ছ ডে আৰু আমাৰ দেখিছে পিছফালে মানুহ লুকাই আছে লাজতে আৰু আজি যেটো ডিউটি আছিলে মানে অফ নাছিলে হেতু কাৰণে ৰাতিপুৱাৰ পৰা মানে একো জুজাও কৰিব পৰা নাই বা তেনেকাকে মই একো ভিডিও বনোৱা নাই জাস্ট এতিয়া ভাবিলো যে এটা সৰু ভিডিও বনোৱা যাও সো হেতু কাৰণে সৰুকে কেক এটা আনিছো আৰু হে কেকটো কাটি কিনে আজি মাতৃ দিৱস সেলিব্ৰেট কৰিম বুলি ভাবিছো সো আমাৰ আহি পাই গল মোৰ মা আৰু আজি কেকটো কাটিব আৰু এনেটো মই বাৰু ৰাতিপুৱাতে উইশ কৰি থৈছো তথাপিও এবাৰ উইশ কৰি দিছো মাতৃ দিৱসৰ শুভেচ্ছা থাকিল তুমি কেক কা যাতে বেমাৰ আজাৰ নোহোৱাকে ভালকে থাকে আৰু মোৰ লগত মাজে মাজে ইয়াতে ভালকে যুদ্ধ কৰিবৰ কাৰণে শক্তি পায় ঠিক আছে দিয়ক এতিয়া দেৰি নকৰি কেকটো কাটি লম আৰু এইটোৱে হৈছে মাৰ কাৰণে অনা কেকটো এতিয়া কেকটো কাটা যাওক আৰু আহি গৈছে আমাৰ কেমেৰাৰ পিছফালে থকা মানুহটো মানে ভাইটি আৰু এটো হৈছে আমাৰ ফালৰ পৰা এটা সৰু উপহাৰ এয়া দেখিছে আমাৰ এলফাবেট খোৱা ষ্টাৰ্ট হৈ গৈছে মাদাৰ্ছ ডে কাৰোবাৰ আৰু আমাৰ এলফাবেট খোৱা আৰম্ভ মাৰ লাইফটো যাতে কালাৰফুল হয় হেতু কাৰণে পুৰা কালাৰফুল কেক লৈ আহিছো কেনে লাগিছে কেকটো খাই সঁচা কেনে কেনে সুপাৰ এতিয়া চলিছে আমাৰ মাদাৰ্ছ ডে স্পেশাল চাওমিন পাৰ্টি আমাৰ বাচ্চা পাৰ্টি মাইনু কেনে লাগিছে ভাল হৈছে না গদুলা ঠিকে আছে বাবু কেনে ই শেষে কৰিলে খাই কিনে এতিয়া মোৰ পৰা চুৰি কাৰ্য আৰম্ভ হৈছে দেখা পাইছে চুৰি কাৰ্য 100 177 যেহেতু সকলোৱে চাওমিনৰ মজা ল'লে সো হে ভাবিছো যে ময়ো মজাটো লৈয়ে লওঁ ভালে লাগিছে বাৰু অৱশ্যে ঘৰত বনোৱা নহয় কিনি আনিছো কাৰণ আপোনালোকক মই আৰম্ভণিতে কৈছো যে মোৰ অফ নাছিলে সেইটো কাৰণে কিনি আনিব লগা হৈছে এই ক্লিপটো একচুয়ালি মই আমাৰ খোৱা বোৱা শেষ হোৱাৰ পিছত মানে বনাইছো কাৰণ সেইখিনি সময়ত মানে বহুত হুলস্থুল হৈ আছিল যেহেতু সেইটো কাৰণে মই ক'ব নোৱাৰিলো বাট মোৰ মনে কৈ আছিল যে একচুয়ালি মই যেটো ভাবিছো মই হেতু শেয়াৰ কৰাটো বহুত বেছি দৰকাৰ মানে মোৰ তেনেকুৱা লাগিছে তো হেতু কাৰণে মই এই ক্লিপটোৰ জৰিয়তে মানে মোৰ মনৰ ভাৱখিনি শেয়াৰ কৰিব ওলাইছো একচুয়ালি বহুতে ভাবে যে মাদাৰ্ছ ডে হওক বা বাৰ্থডে হওক তেনেকুৱা কি সেলিব্ৰেটনো কৰিবলগীয়া আছে তো দেখাত বিশেষ তেনেকুৱা একো সেলিব্ৰেট কৰিবলগীয়া নাই কিন্তু মই ভাবো যে আমি কৰি অহা এই সৰু সৰু সেলিব্ৰেশনৰ মাজত আমাৰ মনৰ যিবোৰ সুখ থাকে যিবোৰ ফূৰ্তি থাকে সেইবোৰ ওলাই আহে আৰু যিবোৰে আমাৰ জীৱনটোত আৰু আগবাঢ়ি যোৱাত বা আমাৰ জীৱনটো আৰু এনজয় কৰাত মানে আগুৱাই নিয়াত আমাক বহুত ভাবে সহায় কৰে কাৰণ আমি যেতিয়া ভিতৰৰ পৰা হ্যাপি থাকিম বা ভিতৰৰ পৰা আমি যেতিয়া আনন্দিত হৈ থাকিম তেতিয়াহে আমি লাইফটোত ভালদৰে আগুৱাই যাব পাৰিম সো হেতু কাৰণে এনেকে সৰু সৰু ফূৰ্তিবোৰ কৰি থকা দৰকাৰ আই হোপ আপোনালোকে মই কি ক'ব বিচাৰিছো হেতু বুজি পাইছে সো আশা কৰো আপোনালোক সকলো এনেদৰে ফূৰ্তি কৰক আৰু ফূৰ্তিৰ মাজেৰে লাইফটো আগুৱাই যদি এই সৰু ভিডিওটো চাই আপোনালোকে ভাল পালে তেন্তে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব থ্যাংক ইউ আৰু শেষত সকলোলৈকে হেপী মাদাৰ্ছ ডে